গৰ্ভৱতী অৱস্থাত হেনো মহিলাসকলে যদি শাস্ত্ৰপাঠ কৰা যায় তেতিয়াহ'লে হেনো সুসন্তান বা সন্তান লাভ কৰা যায়। গতিকে আমাৰ গৰ্ভৱতী মহিলাসকলে সদায় শাস্ত্ৰপাঠ কৰিব লাগে, শ্ৰৱণ কৰিব লাগে, কীৰ্তন কৰিব লাগে। গতিকে ব্ৰাহ্মণী, ময়ো তোমাক ক'লোঁ, আমাৰ যদি সুসন্তান পাব লগা হয় তেনেহ'লে তুমি কিন্তু শাস্ত্ৰপাঠ কৰিব লাগে। ব্ৰাহ্মণী, আজি কিন্তু মোৰ মনটো বিৰাট আনন্দ লাগিছে অপিয়ে। কিয় জানা? গৰ্ভৱতী হৈলা ব্ৰাহ্মণী, পুত্ৰ হলে তুমি মাতিবা কন্যা